কুমাৰগঞ্জত এজন বিবাহিত ছোৱালী ইতিমধ্যে ঘৰৰ পৰা নাইকিয়া হৈছে। এই বিষয়ে আপোনালোকৰ দল সংগঠনৰ মত কি আৰু আপোনালোকে এই বিষয়ে কি পদক্ষেপ ল'ব বিচাৰে? চাওক, এই গোটেই ভাৰতবৰ্ষৰ বৰ্তমান যি সমস্যা, কোভিড মহামাৰীৰ যি প্ৰকোপ সৃষ্টি হৈছে, এই কোভিড মহামাৰীৰ প্ৰকোপৰ সময়তে যোৱা শনিবাৰ দিনা আমাৰ এজন হিন্দু ছোৱালী যাৰ নাম মণিকা দাস, তেখেতৰ ঘৰ কুমাৰগঞ্জত। সেই কুমাৰগঞ্জৰ পৰা যোৱা শনিবাৰ দিনা ৰাতিপুৱা 7টামান বজাৰ পৰা সেই ছোৱালীটো নিৰুদ্দেশ হৈছে। নিৰুদ্দেশ হোৱাৰ লগে লগে যেতিয়া আমি বিভিন্ন অঞ্চলত খবৰ লোৱাৰ লগে লগে গম পালোঁ যে আগমনী গাঁৱৰ মইচাৰ 2য় খণ্ড গাঁৱৰ ল'ৰা এজন যাৰ নাম শহীদুল ৰহমান, তেখেত ছোৱালীটোক কিডনেপ কৰে। কিডনেপ কৰাৰ লগে লগে আমি প্ৰশাসনৰ তাত শনিবাৰ দিনাই আমি পাগলাহাট থানাত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু এজাহাৰ দাখিল কৰাৰ পিছত আমি আইনৰ বিশ্বাসী, আমি দল সংগঠনে আইনৰ বিশ্বাসী হৈ পেলাই ইমান দিন, আজি শনিবাৰৰ পিছৰ পৰা দেওবাৰ গুচি গ'ল, সোমবাৰ গুচি গ'ল, মংগলবাৰ গুচি গ'ল, আজি বুধবাৰ গুচি গৈ আছে, তথাপিও ছোৱালীজনক প্ৰশাসনে উদ্ধাৰ কৰিব পৰা নাই। সেইকাৰণে প্ৰশাসনক আমি বিভিন্নবাৰ আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে আমাৰ গোলকগঞ্জৰ CI ছাৰৰ লগতে আমি বিভিন্ন থানাৰ IC আৰু OC জনৰ লগতে কথা বতৰা পাতিও আমি তেখেতক বিভিন্ন চ'ৰ্চত বিভিন্ন ধৰণৰ ক্লু দিয়াৰ পিছতো তেখেতে এতিয়ালৈকে ছোৱালীজনক উদ্ধাৰ কৰিব পৰা নাই। সেইকাৰণে আমি আশংকাত ভুগি আছোঁ যে যিজন মুছলিম ল'ৰাই ছোৱালীটোক ইয়াৰ পৰা কিডনেপ কৰি লৈ গৈছে, সেই ছোৱালীজনৰ কি অৱস্থাত আছে, আৰু আমি এতিয়া আশংকাত ভুগি আছোঁ আমি ছোৱালীজনক উভতাই পাম নে নাপাম। সেইকাৰণে আমি অসম চৰকাৰৰ লগতে অসমৰ প্ৰশাসনিক বিভাগক আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত যিহেতু ছোৱালীজনক উদ্ধাৰ কৰিব পৰা নাই, সেইকাৰণে অহা 24 ঘণ্টা আমি অসমৰ প্ৰশাসনিক বিভাগক আৰু ধুবুৰী জিলা প্ৰশাসনিক বিভাগক আমি অহা 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি ছোৱালীজনক মোকলাই দিব নোৱাৰে, আমি কিন্তু দল সংগঠন যিমানকেইটা দল সংগঠন আছে, আমি আক্ৰাসুকে ধৰি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, আক্ৰাসু, বিশ্ব হিন্দু পৰিষদ, বজৰং দল, বিভিন্ন দল সংগঠনে, হিন্দু দল সংগঠনে আমি বৃহৎ আকাৰে তীব্ৰ আন্দোলন কৰি তুলিম। আৰু ইয়াৰ কাৰণে সেই আন্দোলনত যদি কোনোবা ব্যাঘাত সৃষ্টি হয়, কোনোবা যদি পৰিস্থিতি বেয়া ফালে হয়, তেতিয়াহ'লে কিন্তু আমি জগৰীয়া নহওঁ। ইয়াৰ কাৰণে কিন্তু জগৰীয়া অসমৰ প্ৰশাসনিক বিভাগৰ লগতে আমাৰ ধুবুৰী জিলা প্ৰশাসনিক বিভাগ জগৰীয়া হ'ব। আপোনালোকে কুমাৰগঞ্জৰ বিষয়টো লৈ এতিয়ালৈকে আৰক্ষী প্ৰশাসনৰ পৰা কেনেকুৱা সহযোগ পাইছে বুলি আমি জানিব বিচাৰোঁ। ইতিমধ্যে আমি আপোনাক গমেই পায়, যোৱা কেইদিনমান আগতে যোৱা শনিবাৰত কুমাৰগঞ্জ গাঁৱৰ মণিকা দাস, তেওঁৰ বিবাহ সূত্ৰে ৱেষ্ট বেংগলত বিবাহ হৈছিল আৰু তেওঁৰ মাকে তাৰ পৰা লৈ আহিছিল জৱাইকৰ ঘৰৰ পৰা। আগদিনা লৈ আহিছিল, পিছদিনাখন ৰাতিপুৱা 7:30 বজাত আগমনী মইচা 2য় খণ্ড গাঁৱৰ শহীদুল ৰহমান নামৰ ল'ৰা এজনে তেওঁক বাইকত উঠাই লৈ গৈছিল আৰু বিভিন্ন ঠাইত আত্মীয় স্বজনৰ ঘৰত তাৰ খা খবৰ লোৱাৰ পিছত নোপোৱাত আমি পাগলাহাট ৱাচ পোষ্টত এখন এজাহাৰ দাখিল কৰিছিলোঁ। সেই মৰ্মে আমি বেংগলী ফেডাৰেশ্যন, আক্ৰাসু, বিশ্ব হিন্দু পৰিষদ, বজৰংকে আদি কৰি বিভিন্ন দল সংগঠনে ইতিমধ্যে ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে বিভিন্ন থানাৰ IC, OC লগ কৰি ঘটনা সম্পৰ্কে অৱগত কৰিছোঁ। আমি বিভিন্ন ধৰণৰ ক্লু দিছোঁ, কিন্তু দুৰ্ভাগ্যজনকতা আজি এতিয়ালৈকে 5 দিন উকলি যোৱাৰ পিছতো এতিয়ালৈকে কোনো এজন আৰক্ষী বিষয়া অধীক্ষকো এই ছোৱালীজনক এতিয়া ৰিকভাৰী কৰিব নোৱাৰিলে। তাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, অহা 24 ঘণ্টাৰ ভিতৰত যদি ছোৱালীজনক তাৰ মাকৰ ঘৰত সমজাই নিদিয়ে, তেনেহ'লে 24 ঘণ্টাৰ পিছত আমি নিশ্চয় গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।